ৰাতিপুৱা খাইনাত মই প্ৰায় গামোচা চামোচা থ'ব নাপাওঁৱেই কেতিয়াবা এনেকুৱাই হয় কচুথুৰ প্ৰিয় কাৰণে দেখুৱাই দিছোঁ আৰু এয়া দেখিছে দেখক চিলনি কটাটো দেখুৱাম দেই কেনেকৈ চিলনি কটা হ'ল কালি চিলনি কটা ভিডিঅ'টো দিম আপোনালোকে চাব ধুনীয়াকৈ নিজে কাটিব পাৰি জানেনে শুকাই গ'লে ধুনীয়াকৈ দি দিম চাব দেখুৱাই দিয়ক কৃষ্ণ কৃষ্ণ ববিতা ফুকন চেনেললৈ আপোনালোকক অতি আদৰেৰে স্বাগতম জনাইছোঁ নিশ্চয় আপোনালোক সকলোৰে ভাল আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোক সকলো ভালে থাকক আৰু ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আৰু চেনেলটো ধুনীয়াকৈ চলাই যোৱাত সঁহাৰি আগবঢ়াব কৃষ্ণ এয়া মানে মোৰ প্ৰিয় খাদ্যৰ কাৰণে দেখুৱাই বহুত ভাল পাওঁ কচুথুৰ খাই কচুথুৰটো খাব লাগে ইয়াত কেলছিয়াম একেবাৰে আইৰণৰ পৰা ধৰি সকলোখিনি পোৱা যায় সেইকাৰণে কচুথুৰ খাব লাগে জানেনে খাই একদম সকলোৱে ভাল পায় মই কিন্তু যদি পাতিলেও অকণ কচুথুৰ ভাজি অকণ দিলেহে মই ভাল পাওঁ তেনেকুৱা মানে চব্জি এখন বনালে কাৰণে আপোনালোকক দেখুৱালোঁ ৰুটি বনোৱা বইল কৰি আছোঁ ফুলকবি আৰু আলু ডোখৰ কাটি বইল কৰিছোঁ পেষ্ট বনাই থৈছোঁ আদা নহৰু পিঁয়াজ বিলাহী ইয়াতে হালধি নিমখ চব দি দিছোঁ আৰু অকণমান জীৰা ধনিয়া পিছা দি পেলাই সেইটো হেৰি কৰি থৈছোঁ এয়া খেতে আকৌ ক'লা চাউলৰ ভাত খাম বুলি কৈছে তিয়াই থৈ দিছোঁ ইফালে কেৰেলা আলু ভাজি দালিটো আজি পানীকৈ খাম বুলি ক'লে অলপ পানীকৈ বনাইছোঁ দালি পনীৰ নাখাওঁ এইখিনি কাঢ়ি দিওঁ সিজিয়ে গ'লগৈ থোৱা আছে কল পচলা এনেকৈ পৰা এণ্টিবায়'টিক বিষৰ টেবলেট এইবোৰ খোৱা হ'ল খাই পেলাই একদম মানে বেছি হেৰি হৈছে আৰু ইমান বেছি টেষ্টি গুটি বিষাই গৈছিলে বেছি এইটো মানে কি কৰিব পাৰে এইটো চেল' ফ্ৰাই কৰি ল'ব লাগে অলপ ফ্ৰাই কৰি ল'ব লাগে কমকৈ এনেকৈ বইল কৰি লৈ চেল' ফ্ৰাই কৰি ল'ব এইফালে তেলতে ওলাও ওলাও হওঁতে মই কিন্তু ফ্ৰাই নকৰিলোঁ তাৰমানে মই পনীৰ বনাম বুলি ভবা নাছিলোঁ আজি আনি থোৱা পনীৰ নাছিলে বাৰু এতিয়া লৈ আহিলে এখেতে সেইটো কাৰণে আৰু পনীৰৰ লগতে পনীৰ দি দিম বুলি ভাবিছোঁ ইয়াৰ লগত নহ'লে এনেকৈ বনাব লৈছিলোঁ এইটো চেল' ফ্ৰাই কৰি ল'ব লাগে ফ্ৰাই কৰি লৈ ঢালি দিব লাগে আৰু অকণ এনেকৈ মছলাটোৰ লগত অলপ ভাজি ভাজি সেইখিনি পেষ্টটোৰ লগত মানে ভাজি ভাজি অকণমান পানী দিব লাগে অকণ পানী দি বহুত টেষ্ট হয় তেনেকৈ খাবলৈ অলপ ঘি বাটাৰ কিবা দি দিব লাগে আৰু ক্ৰীম চিম দিলেও দি দিব পাৰে দৈ দিলেও দিব পাৰে অলপ বিৰাট টেষ্ট হয় এনেকৈ বনালে কেঁচা ধনিয়া অলপ দিব লাগে নহ'লে কচুৰি মেথিটো অলপ দি দিব লাগে একেবাৰে সম্পূৰ্ণ হেৰি কৰি ৰেচিপিটো দিয়া নাই এনেকৈ বনাওঁ কথাটো কৈছোঁ তো মানে ইয়াতে পনীৰ দি দিম 2টা পেকেটেই দি দিম নিদিওঁ আৰু পনীৰকেইটা দি লওঁ কাটি এনেদৰে কৰি আছোঁ আপোনালোকে যেতিয়া ভালকৈ চাব সঁহাৰি জনাব তেতিয়া ধুনীয়াকৈ দিবলৈ উৎসাহ বাঢ়ে ন পেকেট দি লৰাই ল'লোঁ পেকেট দি দিছোঁ পনীৰটো সেনেকৈ পেকেট পনীৰবোৰ ফ্ৰাই কৰি নাথাকোঁ আৰু দেই মই কেঁচাকৈ এনেকৈ দি দিয়ে ভাল পাওঁ ফ্ৰাই কৰি ল'ব পাৰে এনেকৈ দিব পাৰে কথা আৰু ৰেচিপি হিচাপে দিয়া নাই দেই কিনো বনাইছোঁ এনেই চাইহে কৰিছোঁ এতিয়া অকণমান পাছতে পানী অকণমান দি দিম এবাৰ উতলিব দিম হ'বই আৰু
কেঁচা ধনিয়া ওপৰত টাবত আছে, সানি থোৱা নাই, অলপ পানী দিওঁ নেকি। ক'লা চাউলটো যে বহুত লেতেৰা কালাৰ হয় নহয়, এনেকৈ তিয়াই থৈ দিব লাগে, পানীটো পেলাই কেইবাটাও হুইচেল মৰাই বনাব লাগে। মই আগতে খুব ভাল পাইছিলোঁ খাই, আজিকালি খাব নোৱাৰোঁ, মোৰ হজমেই নহয় পায়, যেনেকৈ খাওঁ তেনেকৈ ওলাই যোৱাৰ আগতে যায় আৰু। ইয়াত অকণমান পনীৰ মছলা দিলোঁ, অকণমান জালুকৰ গুড়ি দিলোঁ, এতিয়া অলপ আজি ঘিউ দিলোঁ, হেৰি বাটাৰ দিলোঁ, এনে বাটাৰ অকণ দিব পাৰি, হৈ যাব আৰু বেছি নিদিওঁ। দৈও আছে, মই সেইটো টেংকিতে দৈ ধুনীয়া হৈছে চব কালাৰটো। এতিয়া মোৰ ডাঙৰ ভাইটি বোৱাৰী ৰুটি বনাই আছে যে, ডাঙৰ ভাইটি বোৱাৰী মোক খবৰ ল'ব আহিছে। প্ৰথম দিনা মা আৰু ভাইটি আহিলে বাৰু, অলপ পানীটো ডাঙৰ ভাইটি মাজু ভাইটি চব আহিলে, কিন্তু আজি আকৌ আহিছে ডাঙৰ বোৱাৰীজনী খবৰ ল'বলৈ। ক'লা ভাতটো ৰুটি বনাই আছিলে, বহুত বাৰ তৰকাৰীটো দেখুৱাম দেই, ফুলকবি সেইখন দেখুৱালোঁ। এয়া চাওক, এনেকুৱা পনীৰখিনি, ফুলকবিৰ লগত পনীৰটো টেষ্টি হয়। টেষ্ট কৰিছিলোঁ অকণমান, পানী দিয়া নাই বেছি আৰু, মানে সোহালোঁ অকণ ৰাখিছোঁ, তেতিয়া ভাল লাগিব। কলিজাই চলাই আছে চাইকেল, মানে ভয় চলাইছে, কিন্তু এইখনত উঠিবলৈ ভয় কৰে অকণ, এখন ককায়েকৰ ভাগৰ ওখ, তাইখন আজিকালি নচলোৱা হৈছে, তাই ধৰি উঠাই দিব লাগে, এতিয়া চিঞৰি আছে মোক তাই। আমাৰ কলিজাই চাইকেল চলাইছে, হাই কৰি দিয়া, চাই পেলাই। কলিজা এখনত এয়া নোৱাৰা নেকি? ভয় ভয়কে চলাইছে। গান চান গাই থাকোঁ ঘৰত, কেতিয়াবা অভ্যাস আছে বাৰু, এতিয়া পৰাৰ পৰা ধৰি গোৱা নাই যে, ছোৱালীয়ে লাগি আছে মানে গান অকণ গাই দিয়া বোলে, সেই বুলি লাগি আছে। চিলাইটোও কাটিলোঁ যে, বহুত ভয় খোৱা ল'ৰা দেই, এবাৰ পোৱাৰ পিছত বা আকৌ এনেকৈ পৰিছোঁ, চাওকচোন ইমান কি কৰিলে নপৰিম, কেনেকৈ কিবা এটা ক'বচোন আপোনালোকে, সঁচাকৈ দেই। কামবিলাক ফাৰ্ষ্ট কৰিব যাওঁ, কিন্তু মানুহটো চাটি ফুটি কৰি নুফুৰো নহয় মই পৰিবলৈ মেলিবলৈ, এনেকৈনো পৰি থাকোঁ। সৰুৰ পৰাই পৰাটো অভ্যাস বাৰু দেই, কি যে হ'ব, সৰুৰ পৰাই পানী অকণ পৰি আছে বোলে পিছল খালোঁ, কিবা থেৰো নাইকিয়া নিচিনা হয় অলপ, এখেতেও গালি পাৰে, কিয় ইমান পৰি থাকা বাৰু বুলি। কি গানো কৰিলা তুমি, কোৱা, তুমি অকণ কৰি কোৱা আকৌ, তেনেকৈ ক'লে মই বুজি নাপাওঁ, ভালকৈ নোকোৱা, মাতটো উলিয়াই কোৱা। পাৰৰ পাখি বহুত দিন গাই পোৱা নাই নহয়, এতিয়া এনেই ধেমালি কৰিছে অকণ বহিছা, মই একো কৰা নাই, কিন্তু এই পৰীক্ষা এই গাবও নালাগে বাৰু, এতিয়া পৰীক্ষাৰ পাছত গান গাবই লাগিব আকৌ। পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি, জনাওঁ বুলি জগতখনক বিহুৰ লগনি, পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি, জনাওঁ বুলি জগতখনক বিহুৰ লগনি, লিখিছোঁ তাত কি মাত শুনি ভাল পাওঁ, আৰু লিখিছোঁ কি মাত শুনি বেয়া পাওঁ। হ'ব এনেকৈ নেগাওঁ, এদিন ভালকৈ গাম। ল'ৰাই কীবৰ্ডো আছে, তাৰ কীবৰ্ড, গীটাৰ, হাৰমনিয়াম, তাবলা সকলো আছে বাৰু, ঢুলুকি, কীবৰ্ড বজাব বা গীটাৰ বজাব, তেতিয়া ভালকৈ গাম। এতিয়া সেইকণকে এনেই অকণমান গালোঁ আৰু, কলিজাই কোৱাৰ কাৰণে কথাটো ৰাখিলোঁ, আৰু এইটো গান ভাল পাওঁ মই দেই।
দহৰ বাবে মই আহিলো কোনে গেট টক্কা শুনিছো শুনিছো চা ককা আহিছে লগত তলা নাই মই এনেই লগাই থৈছো তলাটো কোনো নাই যে ঘৰত সেইকাৰণে মা আছে আছে বিচাৰি চাহক আমি গান গাই ভিডিঅ' বনাই থাকোঁতে মোৰ নিজৰ সৰু পেহী আৰু পেহা টাইমতে আহিছে ছোৱালীয়ে ডাইৰেক্ট ভিডিঅ' কৰি দিছে পেহী সৰু পেহী আহিছে চাবলৈ গমেই নাপায় ভিডিঅ'টো দিলে গম পালে মই আপা পাইছোঁ মিঠাই লৈ আহিছে কৈ দিয়া মিঠাই লৈ আহিছে মালে